Hey guys, নমস্কাৰ ওয়েলকাম বেক টু জ্যোতিষ ব্লগ ইউটিউব চেনেল। একদম পুরা গৈ আছো বিল্লেশ্বর দেৱালে মানে আমি গৈ আছো বেলখৰত দুৰ্গা পূজা চাবা মানে আৰু মোৰ লগত মোৰ ভন্টি যাব ওলাই আছে আৰু কেমেৰা পিছত তলা আন্ধাৰ আন্ধাৰ হৈছে বাৰু একো নহয় চলি যাব আৰু মই গাড়ী লৈ যাম বাইক আৰু বাইকখন কতে এইখন পাৰ্কিঙত থৈ আছে দুইটা থৈ দিছে ইয়াতে আৰু এইখন লৈ আমি যাম বেলখৰ পূজা চাব বলক ভিডিঅ'টো আৰম্ভ কৰো ৰাস্তাত অলপ কিবা কিবি শ্বট দিবা পাৰিম আৰু ভাবিলে কো আমি পূজা চাব যাই আছো বেলখৰ পূজা যে বেলখৰত আজি যেতে আজি নৱমী পূজা আজি পূজাৰ উপলক্ষে আমি হেতু কাৰণে যাই আছো লাষ্ট মানে কালি যেতে ভাঙিব ভাছেনি আৰু যাই আছো ৰাস্তা স্থিৰাও আৰু গাইস দেখিছে মোৰ হাতখন প্লাষ্টাৰ হৈ আছে আৰু মই এৰে ওপৰত এখন কভাৰ লগাই দিছো বাৰু এনেকে বাইক চলাই আছো বাৰু একো নাই পূজাৰ শক্তি দিছো এইটো আৰু নলবাৰী হৰি মন্দিৰ পালো আমি বৰ্তমান এতিয়া ইয়াৰ পৰা মানে বেলখৰ মন্দিৰলৈ আপোনাৰ 35 মিনিট দেখাইছে দেখছে না কি পিলপিলিতে ভৰ্তি হৈ গৈছে ৰাস্তাত ইমান জাম বাপৰে গাড়ী মটৰ চাইড ভাই চাইড আমি গোপাল বজাৰত আছো বৰ্তমান চিগনেচাৰ খাই ল'লো আৰু গোপাল বজাৰতো দুৰ্গা পূজা হৈ আছে গতিকে চাব গোপাল বজাৰৰ মেইন গেট মানে দুৰ্গা পূজা শাৰদীয় দুৰ্গা পূজা হৈ আছে গাইছ এখন দেখিছে গোপাল পূজাৰৰ পূজা এখন ডাঙৰ পূজা এখনো ডাঙৰ পূজাই হয় আৰু বেলখৰ মন্দিৰত যাব লাগিলে এই ৰাস্তাটোদি যাব লাগিব কিন্তু উপায় নাই যাব লাগিব এইটো চব পাৰ হ'লেও মানে সোমাই আহিছে ৰাস্তাৰ এই বেলখৰৰ ৰাস্তাটো আৰু এতিয়া বৰ্তমান ইয়াৰ পৰা 16 কিলোমিটাৰ মানে বেলখৰ দুৰ্গা পূজালৈ আমি গৈ আছোঁ বৰ্তমান দেখিছে আৰু বহুত দূৰ আহিব লগা হৈছে আমাৰ তাৰ পৰা বহুত দূৰ হয় আৰু মই এখন ভাঙা হাত লৈ গাড়ী চলাই আছোঁ বাৰু একো নাই মোৰ বহুত আজি আপোনাৰ 19 দিন হ'লে মোৰ হাত ভাঙা 21 দিনত আপোনাৰ মোৰ খোলা যাব আৰু সেইকাৰণে আপোনালোকে বহুত দিন ভিডিঅ' পোৱা নাই আৰু আজি পাব আজি বঢ়িয়া ভিডিঅ' চলি আছে আৰু তামাম ভিডিঅ' হ'ব আজি বেলখৰ দুৰ্গা পূজা বলক ফাইনেলি গাইছ বিল্লেশ্বৰ দেৱালী এখন মেইন গেট এইখন দি সোমাব লাগিব এইখন ৰাস্তাৰ কাষতে আছে নতুনকৈ বনাইছিলে আগতে বনোৱা নাছিলে কিন্তু মই প্ৰথমবাৰ আহিছোঁ তথাপিও জানো এইটো নতুনকৈ বনাইছে এখন আৰু এইটো ৰাস্তা দি সোমাই যাব লাগিব ইয়াৰ পৰা বেছি দূৰ নহয় খুব বেছি 2 কিলোমিটাৰ গাইছ মোৰ গাড়ীখন থৈ আহিলোঁ মানে পাৰ্কিঙত 20 টকা 10 টকা গেৰাই থাকে ন আমি আহি পালোঁ পূজাৰ ফালে গাড়ীখন সুৰক্ষিত হ'লে আমি সুৰক্ষিত গাড়ীখন থৈ আহিলোঁ তাতে আৰু ইয়াৰ পৰা অকণমান খোজকাঢ়িব লাগিব আৰু চাইডৰ আগত গ'লে খোজকাঢ়ি যাব লাগিব আগতে আছে বেলখৰ মন্দিৰ বিল্লেশ্বৰ দেৱালয় এই পাইছোঁ আমি মন্দিৰত মন্দিৰৰ ভিতৰত আমি সোমাইছোঁ মন্দিৰ আৰু তাতে ৰ'দ দিছে গৰমৰ ৰ'দ পৰিছে যিসকল ভক্তপ্ৰাণ ৰাইজে হাঁহ পাৰ কোমোৰা ছাগলী বলি দিম বুলি ভাবি আছে আমি তেখেতসকলক মন্দিৰৰ দক্ষিণ দিশত থকা কুপন কাউণ্টাৰৰ পৰা কুপনসমূহ সংগ্ৰহ কৰিবলৈ অনুৰোধ জনাইছোঁ আমাৰ শান্তি কাৰ্য চলি আছে মন্দিৰৰ উত্তৰ দিশত নাট্য মন্দিৰত আমাৰ শান্তি কাৰ্য চলি আছে যিসকল ভক্তপ্ৰাণ ৰাইজে হাঁহ পাৰ কোমোৰা আৰু ছাগলী বলি দিম বুলি ভাবি আছে আমি তেখেতসকলক মন্দিৰৰ দক্ষিণ দিশত থকা কুপন ফুলকুটা আমি আনে কালি
মানে কি ক'ম ইমান মানুহ পায় ক'ব নোৱাৰিলোঁ অলপমান সেৱা চেৱা কৰি আছোঁ আৰু এতিয়া মিনা বজাত যাওঁ আৰু এইফালে বজাৰ হেৰি কৰি আছে এতিয়া আহিছোঁ খাবৰ কাৰণে কি পায় ফুচকা পায় আৰু এতিয়া নলবাৰীৰ ৰাস টাইপ মানুহ হৈছে বুজিছেনে নলবাৰীৰ ৰাসত যেনেকুৱা মানুহ হয় নহয় এনেকুৱা মানুহ হৈছে দিনতে ইমান মানুহ ৰাতিটো ক'বই নালাগে মোৰ চাউণ্ডটো খুবেই কম হৈছে মাইক ল'ব হয়তো গোটেই যিহেতু মানুহ হাল্লা আৰু এফালে মণিহিৰিৰ দোকান আছে তাক নাই মণিহিৰি পূজা বোলে কাপোৰ চাপোৰ কিনি আছোঁ ইয়াতে কি আছে আপোনাৰ 250 টকা পেণ্ট ঠাণ্ডাত পিন্ধিবৰ কাৰণে বৰ্তমান 250 টকা এয়া বেলখৰ বজাৰত তাৰপিছত এইখনে বিজনেছত দেৱালে আমি সোমাওঁতে মানে উল্টাকৈ সোমাই দিব সেইটো কাৰণে উল্টা হৈ গ'ল ছাইডটো আৰু এইখনে বিজনেছত দেৱালে মেইন মন্দিৰৰ গেট আমি মানে সোমাওঁতে সেইফালে সোমালোঁ সেইকাৰণে মানে কনাবাক লাগি গ'ল গাইজ মানে ভিতৰত সোমাব নোৱাৰোঁ মই গেটৰ পৰা তেওঁ কৈছোঁ মানে ইমান মানুহ নহয় ভিতৰত সোমালে মানে 3টাৰ আগত ওলোৱা নহ'ব আজি 3টা বাজি দেৰি হৈ যাব আমাৰ ঘৰত যাওক বুলি এতিয়া বহুত দূৰৰ পৰা আহিলোঁ হেৰি দোকান চাওকচোন আমাৰ কিন্তু গাঁৱত এইকেইটাত কি লাগে কেপ এটা লাগে কেপটো বিচাৰি কেপটো বহুত মানুহ হৈছে কাৰণ নলবাৰীত যাওঁতে নলবাৰীত গেছ পূজা চোৱা হ'ল বহুত মানুহ ইমান মানুহ হৈছে নহয় আমি দুটাত ঘূৰি খালোঁ এতিয়া যাওঁ বহুত দেৰি হৈ যাব যিমানে ৰাতি হয় সিমানে মানুহ বেছি মানুহ ভিৰ বাঢ়িব সেইকাৰণে আমি ঘৰত যাই আছোঁ এতিয়া বৰ্তমান এতিয়া মানুহ চাক না আগত দেখি কিমান মানুহ এতিয়া যাই আছোঁ এনেকৈ শুনি কেনে লাগিছে চাই গাইজ বেলচৰৰ পূজা চোৱা হ'ল এতিয়া ঘৰত যাই আছোঁ মই যিহেতু বাইকখন বহুত দূৰত থৈ আহিছোঁ সেইকাৰণে আনিব তাৰ পৰা ডাইৰেক্ট গুচি যাম আৰু মোৰ ভিডিঅ'টো কেনেকুৱা পালে ক'ব আৰু কি দেখুৱাব পালোঁ হয়তো বেছি দেখুৱাব নোৱাৰিলোঁ যিহেতু মানুহৰ ভিৰ সেই ভিডিঅ'টো লাইক কমেণ্ট কৰিব আৰু আপোনালোকে চাব ভিডিঅ'টো বাই বাই এতিয়া ঘৰত যাব লাগে গাড়ীখন মোৰ আগত আছে আগৰ লাগি গৈছোঁ খোজকাঢ়ি কেনেকুৱা লাগিল ক'ব নেক্সট ভিডিঅ'ত লগ পাম